নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ নতুন এটা ভিডিঅ' মই ৰাহুল ডেকাই আন্তৰিকভাৱে তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ পাৰ্ট 8 ধাতু আৰু অধাতুৰ ধাৰণা যি আছে পাঠ্যপুথিখনত এই পাঠ্যপুথিখনত তোমালোকৰ কিতাপৰ ভিতৰৰ প্ৰশ্নবোৰ আলোচনা কৰিম, লগতে অনুশীলনীত থকা আটাইকেইটা প্ৰশ্নৰ উত্তৰ কৰিম আৰু প্ৰয়োজনীয় পৰীক্ষাত যিবিলাক আহিব পাৰে চান্স আছে, বহুত সুযোগ আছে পৰীক্ষাত অহাৰ, তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আলোচনা কৰিম। লগতে এইবিলাক ক্ৰিয়াকলাপ মই চব তোমালোকক দি দিম। তেন্তে ব'লা চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টো লাইক কৰি দিয়া আৰু ভিডিঅ'টো শেষলৈকে চাবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই পাঠটিত সম্পূৰ্ণ আলোচনা চোৱাৰ আগতে অকণমান কনচেপ্ট এটা তোমালোকে জানি লোৱাটো নিতান্তই প্ৰয়োজন, কাৰণ তোমালোকে ধাতু কি অধাতু কি এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোক আহিব পাৰে, ইম্পৰ্টেণ্ট কুৱেশ্যন, আৰু লগতে তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হ'ব। মই তোমালোকৰ পাঠ্যপুথিত থকা আটাইকেইটা এক্টিভিটি কৰি দিম বাৰু, তোমালোকে চিন্তা কৰিব নালাগে। ইয়াত তোমালোকে এটা প্ৰশ্ন চাই লোৱা, ধাতু কি। ধাতু কি বুলি প্ৰশ্ন আহিলে তোমালোকে এনেকৈ লিখিবা, প্ৰকৃতিত পোৱা এনে পদাৰ্থ যিবোৰ সাধাৰণতে কি হয়, উজ্জ্বল হয়, কঠিন হয়, তাপ আৰু বিদ্যুতৰ সুপৰিবাহী হয়। অৰ্থাৎ তাপ আৰু বিদ্যুতে বিদ্যুৎ কি হয় ধাতুৰ মাজেৰে পাৰ হৈ যাব পাৰে, ঠিক তেনেকৈ তাপো কি হয় শোষণ কৰিব পাৰে, আৰু বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। কিবোৰ ধাতুবোৰ বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিবলৈ কি হয় ব্যৱহাৰ কৰা হয়, আৰু এইবোৰকে কি কোৱা হয়, ধাতু বুলি কোৱা হয়। এইখিনি কথা তোমালোকে অকণমান মনত ৰাখিবা। লগতে তোমালোক অধাতু মানে কি, এইখিনি কথাও তোমালোকে মনত ৰাখিব লাগিব। অধাতু মানে হৈছে আপোনাৰ নন মেটেল ইংৰাজীত কোৱা হয়, যিবোৰ পদাৰ্থ ধাতুৰ দৰে গুণ নাথাকে। এই যে ধাতুৰ যিকেইটা গুণ দেখিলা তোমালোকে, কি হয় তাপৰ সুপৰিবাহী হয়, বিদ্যুতৰ সুপৰিবাহী হয়, হয়নে? এইবোৰ হৈছে কি ধাতুৰ গুণ। এইবোৰ গুণ য'ত নাথাকে সেইটোৱে হ'ব কি অধাতু, ঠিক আছে। তোমালোকে এনচাৰটো ইয়াত ধুনীয়াকৈ দি আছে। আৰু অধাতুবোৰ সাধাৰণতে কি নহয়, উজ্জ্বল নহয় বুলিও তোমালোকক কৈছে। তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ ধুনীয়াকৈ লিখি ৰাখিবা, চিন্তা কৰিব নালাগে। তোমালোকৰ পাঠ্যপুথি এইকেইটা প্ৰশ্ন ডাইৰেক্টলি দিয়া নাই যদিও এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব। মই তোমালোকক মাজে মাজে পাঠ্যপুথিৰ এনচাৰবোৰো দি দিম, তোমালোকে চিন্তা কৰিব নালাগে। ইয়াত দি আছে সংকৰ ধাতু মানে কি, এলয় কি, দুটা বা তাতোধিক ধাতু অথবা ধাতু আৰু অধাতুৰ মিশ্ৰণৰ পৰা তৈয়াৰ হোৱা নতুন পদাৰ্থ কি হয়, সংকৰ ধাতু বুলি কোৱা হয়। তাৰমানে ধাতু আৰু অধাতু, ঠিক আছে, এইটো হ'ল ধাতু, এইটো হ'ল অধাতু। এই দুটা সংমিশ্ৰণ যিবোৰ সামগ্ৰী বা মিশ্ৰণৰ দ্বাৰা যিবোৰ পদাৰ্থ সৃষ্টি কৰা হয় বা নতুনকৈ পদাৰ্থ নিৰ্মাণ কৰা হয়, তাকে কি বুলি কোৱা হয়, সংকৰ ধাতু। এইখিনি কথা তোমালোকে জানি ৰাখা। পিতল কি, পিতল হৈছে তাম আৰু জিংক, ঠিক আছে, কপাৰ আৰু জিংক মিহলাই তৈয়াৰ কৰা সংকৰ ধাতুক পিতল বুলি কোৱা হয়। এতিয়া প্ৰশ্ন আহিব পাৰে তোমালোকে, এইটো তোমালোকৰ পাঠ্যপুথিত আছেই পিতলৰ বিষয়ে। কপাৰ আৰু জিংক, বা ইংৰাজীত তোমালোকে ক'লে এনেকৈ ক'ব লাগিব, আৰু অসমীয়াত হ'লে তাম আৰু জিংক মিহলাই কি হয় যিটো ধাতু তৈয়াৰ কৰা হয় তাক কি কোৱা হয়, পিতল বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক এখন ধুনীয়া চাৰ্ট দিছে, তালিকা 8.1। প্ৰথম তোমালোকৰ এক্টিভিটিটো কৰিব দিছে। এই এক্টিভিটি তোমালোকে কেনেকৈ কৰিবা মই তোমালোকক বুজাই দিম। তোমালোকক পদাৰ্থ কিছুমান দিছে। ফাৰ্ষ্ট পদাৰ্থ তোমালোকে কি দিছে, লোৰ গজাল দি দিছে। লোৰ গজাল কি বুলি কৈছে, উজ্জ্বল নে অনুজ্জ্বল সুধিছে, ইয়াৰে উজ্জ্বল বুলি কৈছে। লগতে কঠিন নে কোমল, লোৰবিলাক কি হয় কঠিন হয়। চেপেটা বা টুকুৰা টুকুৰ হয় নে, হয়, চেপেটা বা টুকুৰা টুকুৰ হয়। আৰু ঘাট খহনীয়তা হয়। এতিয়া তোমালোকে চোৱা, ঘাট খহনীয়তা মানে কি বুজিব লাগিব। তোমালোকে যেতিয়া এইখিনি বস্তু পঢ়ি চোৱা, ধাতুবোৰক কোবাই পাতল পাত প্ৰস্তুত কৰিব পৰা ধৰ্মটোক ঘাট খহনীয়তা বোলে, ধুনীয়াকৈ দিয়া আছে। ধাতুবোৰক কি হয় কোবালে, ধাতুবোৰক যদি তুমি হাতুৰে বা কিবা সামগ্ৰী কোবাই দিয়া, কোবালে কি হ'ব পাৰে, যিটো পাতল হৈ যাব পাৰে, হয়নে? পাতল বা পাত প্ৰস্তুত কৰিব পৰা ধৰ্মটোক কি কয়, ধাতু ঘাট খহনীয়তা বুলি কোৱা হয়। এই ধৰ্মটোক ঘাট খহনীয়তা বুলি কোৱা হয়। বন্ধুসকল, এতিয়া তোমালোকক সুধিছে এলুমিনিয়াম কি হয়, এলুমিনিয়াম উজ্জ্বল হয় নে নহয় সুধিছে। এলুমিনিয়ামটো কি হয়, উজ্জ্বল হয়, উজ্জ্বল বুলি লিখিবা। মই চব ফৰ্ম লিখি দিছোঁ, উজ্জ্বল হ'ব। তাৰপিছত এইটো তোমালোকক সুধিছে কঠিন নে কোমল, এইটো কি হ'ব, কঠিনেই হ'ব, ঠিক আছে, কঠিনেই হ'ব। লগতে চেপেটা আৰু টুকুৰা টুকুৰ কৰিব পাৰি নে, হয়, এইটো যেনেকৈ লিখা আছে চেপেটা কৰিব পাৰি, ঠিক আছে, চেপেটা হয় বুলি লিখিবা। তাৰপিছত দিছে ঘাট খহনীয়তা হয় নে নহয়, এইটো তোমালোকৰ হয় বুলি লিখি দিবা। তাৰপিছত দিছে তামৰ তাঁৰ দিয়া আছে। তামৰ তাঁৰটো তোমালোকে কি কৰিব লাগিব, এইটো ঠিক আছে উজ্জ্বলেই হ'ব। তামৰ তাঁৰো কি হয়, উজ্জ্বল হয়, ঠিক আছে, উজ্জ্বল হ'ব। আৰু লগতে ই কঠিনো হয়, তামৰ তাঁৰ কি হয়, বহুত কঠিন, হয়নে? তাৰপিছত ইয়াৰ পিছত কি চেপেটা কৰিব পাৰিনে, হয়, চেপেটা কৰিব পাৰি, চেপেটা হয়। চেপেটা হয় বা টুকুৰা হৈ যায়, চেপেটা হয় বুলি দিবা। তাৰপিছত এইটো ঘাট খহনীয়তা, এইটো তোমালোকে কি দিবা, হয় বুলি দিবা, ঘাট খহনীয়তা হয়। তাৰপিছত কয়লাটো সুধিছে, কয়লাটো কি হয় তোমালোকৰ অনুজ্জ্বল, কয়লা উজ্জ্বল নহয়, কয়লা হ'ব অনুজ্জ্বল হ'ব, ঠিক আছে। তাৰপিছত তোমালোক কঠিন নে কোমল সুধিছে, এইটো কয়লাটো কঠিনেই হয়, ঠিক আছে, তোমালোক কঠিন বুলি ইয়াত লিখি দিবা। তাৰপিছত এইটো চেপেটা হয়নে, হয়, চেপেটা হয় বুলি লিখিবা,
ঠিক আছে চেপেটা হয় বুলি লিখিবা তাৰ পিছত এটো ঠিক আছে ঘাটখনি এটা এটো ঘাটখনি এটা নহয় বুলি লিখিবা ঠিক আছে ঘাটখনি এটা নহয় হ'ব তাৰ পিছত তোমাৰ সালফাৰ দিয়া আছে সো সালফাৰটো তোমালোকৰ কি হ'ব এটো সালফাৰটো উজ্জ্বল হ'ব সালফাৰ বা গন্ধক কি হ'ব উজ্জ্বল হ'ব ঠিক আছে তাৰ পিছত এটো তোমালোকক সুধিছে কঠিন হয় না নহয় এটো সফট হয় সালফাৰটো কঠিন হয় কোমল হ'ব সালফাৰ কি হ'ব কোমল হৈ যাব আৰু তোমালোকক সুধিছে টুকুৰা হয় এটো দিবা তোমালোকে চেপেটা হয় বুলি নিদিবা এটো দিবা টুকুৰা হয় বুলি দিবা তাৰ পিছত সুধিছে তোমালোকক এটো ঘাটখনি এটা নহয় বুলি দিবা ঠিক আছে নহয় বুলি দিবা তাৰ পিছত সুধিছে তোমাক কাচটো তোমালোকক কি জানা উজ্জ্বল হয় না নহয় কাচ নিশ্চয় উজ্জ্বল হয় কাচ কি হয় উজ্জ্বল হয় তাৰ পিছত এটো কঠিন নে কি হয় এটো কাচটো হার্ড হ'ব ঠিক আছে কাচটো কি হ'ব হার্ড হলে কঠিন হৈ যাব তাৰ পিছত টুকুৰা হয় নে এটো কাচটো নিশ্চয় টুকুৰা হয় সো টুকুৰা হয় চেপেটা হয় নেকি নহয় সো টুকুৰা হয় কাচবিলাক কি হ'ব আইনা কি হ'ব টুকুৰা হ'ব ঘাটখনি এটা আছে নাই নহয় ঘাটখনি এটা নহয় তাৰ পিছত জিংকৰ তার দিয়া আছে ন জিংকৰ তার দিয়া আছে সো জিংকৰ তারটো কি হ'ব তোমালোকৰ উজ্জ্বলই হ'ব উজ্জ্বল হৈ যাব উজ্জ্বল বুলি লিখিবা আৰু এটো কঠিন বুলি তোমালোকে লিখি দিবা ঠিক আছে তাৰ পিছত এটো চেপেটা হয় বুলি দিবা চেপেটা হয় বুলি দিবা চেপেটা হয় অকমান লিখাত গণ্ডগোল হ'ব তোমালোকে ধুনীয়াকৈ লিখি ল'বা তাৰ পিছত এটো ঘাটখনি এটা হয় নে হয় বুলি দিবা তাৰ পিছত নেক্সট গ্ৰেফাইটটো তোমালোকক দিয়া আছে তাৰ পিছত দিয়া আছে কাঠটো কেতিয়া অনুজ্জ্বল কাঠ এটা অনুজ্জ্বল পদাৰ্থ আৰু পদাৰ্থ হয়নে তোমালোকে লিখিবা অনুজ্জ্বল কোমল নে এটো হাড় এটো কঠিন হয় কোমল নহয় এটো কঠিন হয় ঠিক আছে তাৰ পিছত এটো কি টুকুৰা হয় নে হয় কাঠৰ টুকুৰা হয় হ'ব তাৰ পিছত তোমালোকক দিছে এই ঘাটখনি এটা নহয় এনেকৈ ধুনীয়াকৈ এই চাৰ্টখন ফিল আপ কৰিবা মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মনত ৰাখিবৰ বাবে মই কেইটামান MCQ তোমালোকক দি দিছোঁ সো উজ্জ্বল ধাতু কি হয় বা ধাতু কি হ'ব উজ্জ্বল কি বুলি কোৱা হয় ইংৰাজীত লাষ্টৰিয়াছ বুলি কোৱা হয় সো আইৰণ তাৰ পিছত এলুমিনিয়াম কপাৰ জিংক গ্ৰেফাইট গ্লাছ এইবোৰ কি হ'ব উজ্জ্বল পদাৰ্থ হ'ব তাৰ পিছত কোল সালফাৰ ঠিক আছে এইবিলাক কি হ'ব নন ষ্টৰেজ মানে অনুজ্জ্বল পদাৰ্থ সো কোল তাৰ পিছত সালফাৰ আৰু উড মানে কাঠ বুজি পাইছানে তাৰ পিছত আপোনাৰ এটো দি আছে মানে পাৰ্ট কৰিব পাৰি কি আইৰণ পাৰি এলুমিনিয়াম পাৰি কপাৰ আৰু জিংক পাৰি তাৰ পিছত দি আছে ব্ৰেক ইনটু পিচ টুকুৰা কৰিব পাৰি নে নোৱাৰি সুধিছে সো টুকুৰা কি কৰিব পাৰি ইয়াত ধুনীয়াকৈ মই তোমালোকক দি ৰাখিছোঁ তোমালোকে এইখিনি কিন্তু মনত ৰাখিবৰ কাৰণেহে দিছোঁ ছাত্ৰীসকল এতিয়া তোমালোকক কি কৈছে উৎপন্ন হোৱা শব্দক ভিত্তি কৰি পদাৰ্থৰ শ্ৰেণীবিভাজন মানে পদাৰ্থবোৰক কি শব্দৰ অনুপাতেও শ্ৰেণীবিভাজন কৰিছে যেটো তোমালোক টেবুলত এতিয়া গম পাবা এতিয়া তুমি যদি তীখাৰ চামুচ এখন তুমি কি কৰা তীখাৰ চামুচ এখন লোৱা তীখাৰ চামুচখন তোমালোকৰ চামুচ মানে বুজি পাইছানে ষ্টীল তীখা মানে কি ষ্টীল বুলি কোৱা হয় ষ্টীলৰ চামুচ এখন যদি তোমালোকে লোৱা শব্দৰ প্ৰকৃতি কেনেকুৱা ধৰণৰ হ'ব ৰিং শব্দ হ'ব ঠিক আছে এতিয়া সিদ্ধান্ত ধাতু নে অধাতু যদি শব্দ হয় কি হ'ব এটো হনাত অৰ্থাৎ ধাতু হ'ব কি হ'ব এটো ধাতু হৈ যাব ঠিক আছে তাৰ পিছত তোমালোকে নেক্সট লোৰ গজালটো কি হ'ব শব্দ হ'ব গতিকে এই ৰিং শব্দ হ'বতো ইয়াতে তোমালোকে লিখি দিবা ঠিক আছে এই ৰিং শব্দ হয় বুলি ইয়াতে লিখি দিবা এতিয়া এটো কি হ'ব হনাত ধাতু নে অধাতু সো এটো কি হ'ব ধাতুই হ'ব ঠিক আছে এটো ধাতু হৈ যাব তাৰ পিছত দিছে মুদ্ৰাৰ কি হয় ৰিং শব্দ হ'ব কি হ'ব ৰিং কি হ'ব শব্দটো হ'ব ৰিং শব্দ হ'বই সো এটো ধাতু নে অধাতু এটো হ'ব আপোনাৰ ধাতু ঠিক আছে মেটেল তাৰ পিছত কাহৰ কাহি তোমালোকৰ কি ৰিং শব্দ হ'ব এটো তোমালোকে যেনেকৈ লিখিছা এই সাইডে একে লিখিবা তাৰ পিছত এটো ধাতু নে অধাতু এটো কি হ'ব ধাতু ঠিক আছে এতিয়া নেক্সট তুমি খুলিছে মমবাতিটো কোনো কি নহয় ৰিং শব্দ নহয় সো এই যে ৰিং শব্দ নহয় বুলি লিখিছা এটো কি লিখিব লাগিব তোমালোকে ৰিং শব্দ নহয় বুলি লিখিব লাগিব ৰিং শব্দ নহয় ঠিক আছে ৰিং শব্দ নহয় কয়লাৰ টুকুৰাও কি হয় ৰিং শব্দ নহয় ইয়াত এই কথাখিনি ইয়াত লিখি দিবা এতিয়া মমবাতি কি ধাতু নে কি অধাতু এটো নন মেটেল ঠিক আছে নন সাউন্ডেবল মানে সাউন্ড হয় সো কি হ'ব এটো অধাতু লিখিবা অধাতু তাৰ পিছত নেক্সট ইয়াতে কি দিছে এটো কি হ'ব পিস অফ কোল এটো কয়লাৰ টুকুৰা এটো অধাতু ঠিক আছে এখানে তোমালোকে অনাত লিখিবা হনাত নে অনাত দিছে সো এটো হনাত বুলি তোমালোকে ইয়াত লিখি দিবা মই মন ৰৈ গৈছিল চোৱা নাছিল অনাতটো ইয়াত অনাদ হ'ব আৰু ইয়াতো অনাদ হ'ব ঠিক আছে অনাদ এইখিনি তোমালোকে ধুনীয়াকৈ লিখিবা
তোমালোকে পৰীক্ষাৰ বাবে অকণমান এইখিনি বস্তু চাব পৰা এইখিনি তোমালোকে ইম্পৰ্টেণ্ট হ'ব আকৰ্ষণীয় তথ্য ইয়াত দি গৈছে আটাইতকৈ বেছি নমনীয় ধাতুবিধৰ নাম কি এনেকৈ তোমালোকে আহিলে কি ক'ব লাগিব আটাইতকৈ বেছি নমনীয় ধাতু কি হৈছে সোণ ঠিক আছে সোণ এইটো লিখিবা চ' এইটো তোমাৰ পৰীক্ষাত আহিব পাৰে মই সেই তোমালোকক দি ৰাখিলোঁ তোমালোকক আৰু এখন ধুনীয়া চাৰ্ট দিছে এই চাৰ্টখন তোমালোকে এটা পৰীক্ষা কৰি চাব দিছে চ' পৰ্যবেক্ষণ এটা কৰিব লাগিব পৰ্যবেক্ষণটো কৰি এইখন ফিল আপ কৰিব লাগিব চ' তোমালোকে দিছে সামগ্ৰী কিছুমান ল'ব দিছে ইয়াতে 7বিধ সামগ্ৰী তোমালোকক দিছে আৰু বাল্বটো জ্বলিছে নে জ্বলা নাই চাব দিছে তাৰপিছত বিদ্যুতৰ পৰিবাহী নে অপৰিবাহী মানে বিদ্যুৎ পাৰ হ'ব পাৰে নে পাৰ হ'ব নোৱাৰে এইটো পাৰ হ'ব পাৰিলে বিদ্যুতৰ পৰিবাহী আৰু পাৰ হ'ব নোৱাৰিলে কি অপৰিবাহী ঠিক আছে তাত ধাতু আৰু অধাতু সুধিছে এই সামগ্ৰীবিধ চ' মই উত্তৰতে কৈ দিম এলুমিনিয়ামৰ তার এইটো কি হ'ব এলুমিনিয়ামৰ তার যে বাল্বটো কি হ'ব জ্বলিব ঠিক আছে বাল্বটো জ্বলিছে বুলি ইয়াত লিখিব লাগিব জ্বলিছে বুলি লিখিলে হ'ল চ' প্ৰথমতে মই বাৰু বাল্বটো জ্বলিছে বুলি লিখি দিছোঁ তোমালোকে এনেকৈ লিখিবা বাল্বটো জ্বলিছে এতিয়া বিদ্যুতৰ সুপৰিবাহী নে অপৰিবাহী এইটো পৰিবাহী বুলি লিখিবা কি হ'ব বিদ্যুতৰ পৰিবাহী বুলি লিখিবা তাৰপিছত ধাতু নে অধাতু এইটো হ'ব আপোনাৰ ধাতু ঠিক আছে নেক্সট দিছে তোমাৰ জিংকৰ তাৰটো কি হ'ব বাল্বটো জ্বলিব গ্লো কৰিব চ' জ্বলিছে বুলি লিখিবা তাৰপিছত তোমালোকক দিছে বিদ্যুতৰ পৰিবাহী নে অপৰিবাহী এইটো হ'ব বিদ্যুতৰ পৰিবাহী ঠিক আছে বিদ্যুতৰ কি হ'ব পৰিবাহী এইটো হ'ব নেক্সট তোমালোকক দিছে ধাতু নে অধাতু এইটো হ'ব আপোনাৰ ধাতু নেক্সট তোমাক দিয়ে দিছে কাঠৰ চামুচ কি কাঠৰ চামুচ জ্বলিব নেকি নজ্বলে চ' নাই জ্বলা বুলি দিবা কাঠৰ চামুচত নাই জ্বলা বাল্ব কেতিয়াও কাঠৰ চামুচত নজ্বলে চ' তাৰপিছত বিদ্যুতৰ পৰিবাহী নে অপৰিবাহী এইটো হ'ব অপৰিবাহী লিখিবা তাৰমানে কাঠৰ মাজেৰে বিদ্যুৎ পৰিবাহী নহয় এইটো এটা কি হ'ব অধাতু হৈ যাব তাৰপিছত এঙাৰেৰে বাল্ব জ্বলিব নেকি নজ্বলে চ' নাই জ্বলা বুলি দিবা তাৰপিছত কি হ'ব এইটো অপৰিবাহী হ'ব অপৰিবাহী হ'ব নেক্সট তোমালোকৰ এইটো কি হ'ব অধাতু হৈ যাব তাৰপিছত ইয়াতে চক পেঞ্চিল লৈ তোমালোকক নাই জ্বলা বা জ্বলা নাই এইটো নাই জ্বলা বুলি দিছে এইটো জ্বলা নাই একে কথা নাই জ্বলা তাৰপিছত অপৰিবাহী লিখিবা ইয়াতো তাৰপিছত ইয়াত কি দিছে অধাতু বুলি লিখিলে হয় এইকেইটা মানে এটা এক্সপেৰিমেণ্ট তোমালোকক কৰি চাব দিছে মানে এক্সপেৰিমেণ্ট এটা পৰীক্ষা এটা কৰি চাব দিছে তাৰপিছত তোমালোকক এই তালিকাখন পূৰাব দিছে মই পূৰাই দিছোঁ তোমালোকে বাকী পৰীক্ষাটো কেনেকুৱা ধৰণৰ কৰিব দিছে তোমালোকে নিজে পঢ়িবা নহ'লে ভিডিঅ'টো বহুত দীঘলৈ যাব এতিয়া চোৱাচোন এটা ইয়াত তোমালোকক দি দিছে ইম্পৰ্টেণ্ট পইণ্ট এইটো চাবা যিবোৰ পদাৰ্থৰ মাজে বিদ্যুৎ সহজে প্ৰভাৱিত হ'ব পাৰে সেইবোৰক বিদ্যুতৰ সুপৰিবাহী বুলি এতিয়া বিদ্যুতৰ সুপৰিবাহী আৰু কুপৰিবাহী তোমালোক পৰীক্ষাত আহিব পাৰে চ' এইখিনি তোমালোকে মনত ৰাখিবা এই পইণ্টকেইটা অকণমান দুবাৰ তিনিবাৰ মাতিলে সম্ভৱ মানে যিবোৰ পদাৰ্থৰ মাজেৰে বিদ্যুৎটো পাৰ হৈ যাব পাৰে তাকে বিদ্যুতৰ সুপৰিবাহী আৰু যিবোৰ পদাৰ্থৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যাব নোৱাৰে সেয়ে হৈছে বিদ্যুতৰ অপৰিবাহী ইয়াত তোমালোকে সেইখন তালিকাখন চালাই ইয়াৰ পৰা তোমালোকে বুজিব পাৰিবা তোমালোকক ইয়াতো এটা ধুনীয়া কিছুমান কথা দিছে যিটো কি পৰম্পৰাগত অসমীয়া গহনাৰ কথা দিছে ভৌগোলিক সূচক GI টেগ স্থানপ্ৰাপ্ত স্থানীয় অসমীয়া গহনা হৈছে পৰম্পৰা কাৰুকাৰ্য নিজা চিনাকি বা পৰিচয় এক সুন্দৰ সংমিশ্ৰণ চ' এইবিলাক বস্তু কি এইকেইটা যি তোমালোকে দেখিছে এইবোৰে আমাৰ GI টেগ লাভ কৰিছে অৰ্থনৈতিকভাৱে GI টেগ পৰম্পৰাগত ডিজাইনক সুৰক্ষিত কৰিছে আৰু স্থানীয় শিল্পীসকলক সহায় আৰু গ্ৰাম্য জীৱিকাৰো উৎকৰ্ষ সাধন কৰিছে এই পৰ্যটনৰ ক্ষেত্ৰতো অসমৰ ভাৱমূৰ্তি উজ্জ্বল কৰিছে কিয়নো এই অলংকাৰবোৰ পৰ্যটকসকলে স্মৃতিচিহ্ন হিচাপে সংগ্ৰহ কৰি নিয়ে সামগ্ৰিকভাৱে GI টেগপ্ৰাপ্ত অসমীয়া গহনাই অসমৰ সাংস্কৃতিক গৌৰৱ ঐতিহ্য আৰু বহনক্ষম স্থানীয় উদ্যোগৰ এই প্ৰতিফলন ঘটিছে অৰ্থাৎ এইবোৰ সামগ্ৰী যেতিয়া GI টেগ লাভ কৰিলে তেতিয়া কি হয় বাহিৰৰ পৰা ধৰা হ'ল আমাৰ দেশৰ নাম কি আমাৰ দেশৰ নাম হৈছে ভাৰতবৰ্ষ হয়নে চ' ভাৰতবৰ্ষৰ বাহিৰৰ পৰা যিসকল ব্যক্তি আহিব আমাৰ অসমলৈ ফুৰিবলৈ আহিব হয়নে তাক পৰ্যটক বুলি কোৱা হয় চ' অসমলৈ যিসকল ব্যক্তিয়ে ফুৰিবলৈ আহিব ঠিক আছে মই এখন এনে থুলমূলকৈ আহিছোঁ যেতিয়া ফুৰিবলৈ আহিব তেতিয়া অসমত কি এইবোৰ সামগ্ৰী চাব এইবোৰ সামগ্ৰী কি GI টেগ লাভ কৰিছে চ' এইবোৰ জোনবিৰি কেৰুমণি জাপি ঠিক আছে দুগদুগী তাৰপিছত আমাৰ ঢোলবিৰি ফলপতা থুৰীয়া গামখাৰু এইবোৰ GI টেগ লাভ কৰিছে তেখেতসকলে যিবিলাক পৰ্যটক আহিব তেখেতসকলে এই সামগ্ৰীবোৰ কি কৰিব কিনি লৈ যাব কিয় স্মৃতিৰূপে তোমালোকে অসমত যে আহিছে তেওঁলোকে এইবোৰ লৈ যাব এইবোৰ লৈ গ'লে কি হ'ব অৰ্থনৈতিকভাৱে অসমৰ যিবিলাক শিল্পী আছে বণিক আছে তেখেতসকলৰ কি হ'ব অৰ্থনৈতিকভাৱে টনকিয়াল হ'ব তোমালোকক এটা দিছে পৰীক্ষা কৰি চাওঁ বা পৰীক্ষা কৰোঁ আহা বুলি দিছে চ' তোমালোকক ইমানখিনি মই কৰি নাথাকোঁ ডাইৰেক্ট তোমালোকক প্ৰশ্নখিনিৰ উত্তৰ মই দিবলৈ চেষ্টা কৰিম
ইয়াত দি গৈছে বায়ুৰ উপস্থিতি আছে নে নাই সুধিছে সো ইয়াত কি দিছে অৱস্থা পানীৰ উপস্থিতি আছে নে নাই লিখিব দিছে সো এ বি সি তাৰপিছত দিছে মুগা বৰণৰ তৰপ গঠন নাই হোৱা তোমালোক এ বি সি ইয়াত তোমালোকক কি দিছে এই তিনিটা এনেকুৱা বয়াম ল'ব লাগিব ঠিক আছে এ বয়াম এইটো তাৰপিছত এইটো বি বয়াম তাৰপিছত এইটো সি বয়াম এই পৰীক্ষাটো লৈ তোমালোকে এইকেইটা উত্তৰ কৰিব লাগিব সো এইটো পৰীক্ষাৰ ওপৰত নিৰ্ভৰশীল হ'ব তোমালোকে এই পৰীক্ষাটো কৰিবা কৰিলে এনসাৰ নোৱাৰিলে কমেণ্ট বক্সত জনাই দিবা মই এনসাৰবিলাক তোমালোক দি দিম এইছো মই অনুশীলনী প্ৰশ্নলৈ তোমালোকৰ পেজ নম্বৰ 68ত এইবোৰ দিয়া আছে সো শুদ্ধ উত্তৰটোৰ গোলটো সম্পূৰ্ণ কৰি ইয়াতে শুদ্ধ গোলটো হৈছে তলৰ কোনটো লুৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় লু কি হয় উজ্জ্বল পদাৰ্থ সো এইটো হ'ব ইয়াৰ উত্তৰ অনুজ্জ্বল হ'ব তলৰ কোনটো লুৰ ক্ষেত্ৰত প্ৰযোজ্য অনুজ্জ্বল বিটো হ'ব নেক্সট তোমালোক দিছে তলৰ কোনটো ধাতু পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি জুই লাগে ইয়াতে দি কেইটামান কি থাকে পদাৰ্থ তোমালোক দিয়া আছে যেটো পানীৰ সৈতে কি হয় বিক্ৰিয়া কৰি জুই লাগি যায় যদি তুমি পানীত কি দিয়া সোডিয়াম দি দিয়া ঠিক আছে সোডিয়াম দি দিয়া তেতিয়া কি হ'ব এটো পানীত বিক্ৰিয়া হৈ জুই লাগি যাব সোডিয়াম লাগিলে তাৰ তলৰ কোনটো ধাতু সস্তা আৰু ইয়াৰ পাতল পাত সহজে ভাঁজ কৰি যিকোনো আকৃতি দিব পাৰি এটোটো তোমালোক পাই আহিলে অনমনীয় সবতছে কোনটো হয় কোন হয় সো এটো এনসাৰ হ'ব অপচন ডি সাধাৰণতে খাদ্য পেকেজিং তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয় সো এটো নহব দে এটো কোনটো নহব ক্ষমা কৰিবা কোনটো অনমনীয় বুলি ভাবিছিলো কিন্তু কোন নহব ইয়াৰ উত্তৰটো প্ৰশ্নটোৰ উত্তৰটো তোমালোকৰ হ'ব এলুমিনিয়াম ঠিক আছে এটো মানে দিবা তোমালোকে এটো দিবা তোমালোকে দেখিছা না যেতিয়া তোমাৰ ৰোল খোৱা বা ফাষ্ট ফুড যেতিয়া খাবলৈ যোৱা কি হয় এখন এনেকুৱা ধৰণৰ পেপাৰ এখন দি দিয়ে এই পেপাৰখন কি হয় এলুমিনিয়ামৰ হয় তাৰপিছত দিছে সালফাৰ জ্বলালে উৎপন্ন হোৱা অৱশিষ্টখিনি পানীত দ্ৰৱীভূত কৰিবলৈ তলৰ কোনটো গঠন কৰা হয় এটো হ'ব সালফিউৰাছ এসিড হ'ব সো ইয়াৰ আনসাৰটো হ'ব বি উত্তৰটো ইয়াৰ হ'ব তাৰপিছত নেক্সট মানে 5 নম্বৰত সুধিছে ব্ৰঞ্জ হল এবিধ ডেছৰ মিশ্ৰণ টিন আৰু তাম এটো মই অলৰেডি দিলো ব্ৰঞ্জ টিন আৰু তামৰ মিশ্ৰণ অপচন ডি ইয়াৰ শুদ্ধ উত্তৰ হ'ব নেক্সট তোমালোকক খালি ঠাই দিছে সো খালি ঠাইবোৰ চোৱা তোমালোকে খালি ঠাই সালফাৰ ব্যৱহাৰ কৰা মলমত এন্টিসেপ্টিক হিচাপে ব্যৱহাৰ কৰা অধাতুটো হ'ল সো এই অধাতুটো হৈছে আয়োডিন এটো কি হ'ব আয়োডিন হ'ব আয়োডিন এনেকৈ লিখিবা তাৰপিছত নেক্সট তোমালোকক দিছে কাহ ধাতুত থকা ধাতু দুটা হ'ল কাহতে মই এতিয়া দি দিলোঁ তোমালোক তাম আৰু তিন কি থাকিব তাম আৰু তিন তাম আৰু কি থাকিব তিন থাকিব তাৰপিছত নেক্সট ডেছ ধাতু সাধাৰণ উষ্ণতাত তৰল মানে এইটো দিছে গ্ৰেফাইট উত্তৰ হ'ব কি হ'ব গ্ৰেফাইট কিতাপত পঢ়িলে পাই যাব তোমালোকে এইবিলাক গ্ৰেফাইট হৈ যাব নেক্সট দিছে তাপ আৰু বিদ্যুতৰ সুপৰিবাহী অধাতু হ'ল তাপ আৰু বিদ্যুতৰ সুপৰিবাহী অধাতু সুপৰিবাহী তাপো পাৰ হয় বিদ্যুতো পাৰ হয় এনেকুৱা কি অধাতু আছে সেইটো তোমালোকক সুধিছে অধাতু তাপৰ এইটো কি হ'ব এইটো ঘাত খহনীয়া এটা হ'ব এইটোতো মই অলপ আগতে দিয়ে ৰাখিলোঁ তোমালোকক ঘাত খহনীয়া এটা হ'ব তাৰপিছত তোমালোকক নেক্সট উত্তৰ দিছে তিন পাত তৈয়াৰ কৰাত ব্যৱহাৰ কৰা ধাতুৰ উপযোগী ধৰ্মটো হ'ল নিশ্চয় বন্ধুসকল এইটো ঘাত খহনীয়াটো ইয়াতে হ'ব দেই ধৰ্মটো হ'ল ঘাত খহনীয়া তাপ আৰু বিদ্যুৎ সুপৰিবাহী এইটো 4 নম্বৰটো উত্তৰটো হ'ব পাৰা ঠিক আছে এইটো হ'ব পাৰা এইটো ঘাত খহনীয়াটা যিটো উত্তৰ লিখিছোঁ তোমালোকে ইয়াত লিখি দিবা ঘাত খহনীয়তা মই অকণমান ভুল হৈ গৈছে বেয়া নাপাবা ঘাত খহনীয়তা তোমালোকে ইয়াত উত্তৰটো লিখি দিবা আৰু এইটো উত্তৰ হ'ব পাৰা ছাত্ৰ ছাত্ৰীসকল যেহেতু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব মই নেক্সট পাৰ্টত তোমালোকক এই কিতাপ প্ৰশ্নক উত্তৰ কৰি দিম আৰু যদি কিতাপত কিছুমান প্ৰশ্ন ৰৈ গৈছে যিবিলাক ইয়াত দিয়া নাই কিন্তু তোমালোকৰ পৰীক্ষাত মেবি আহিব পাৰে সেইবোৰ প্ৰশ্ন তোমালোকক দি দিম ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ আৰু নেক্সট ভিডিঅ'টোৰ কাৰণে তোমালোকে অপেক্ষা কৰিব নালাগে ইয়াৰ পিছতে মই নেক্সট ভিডিঅ'টো আপলোড কৰিম ধন্যবাদ